হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নমস্কাৰ, মই পাপৰি দাস। আজি মই বনাবলৈ লৈছোঁ নীলকচু ভাজি। আপোনালোকে বাৰু নীলকচু ভাজি খাই পাইছেনে? আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। নীলকচু ভাজি বনাবলৈ মই লৈছোঁ এয়া চাওক, নীলকচু হয় এয়া। মই ভালদৰে চেলাই পেলাই পাতল পাতলকৈ কাটি পেলাই দুবাৰমান ধুইছোঁ ভালদৰে। আপোনালোকেও ধুই ল'ব। আৰু ভাজিত দিবলৈ মই এয়া পিঁয়াজ, জলকীয়া, এয়া আদা নহৰু আৰু এয়া জিৰা, এইখিনি মই পিচি লৈছোঁ। প্ৰথমতে মই জুইত এটা কেৰাহী পাতি দিছোঁ। কেৰাহীটো গৰম হ'ব লাগিব। কেৰাহীটো গৰম হৈ গ'ল, এতিয়া মই ইয়াত তেল দিম। তেলখিনিও গৰম হ'ব লাগিব। তেলখিনি গৰম হৈ গ'ল, এতিয়া মই ইয়াত পিঁয়াজ আৰু জলকীয়া দিম। পিঁয়াজখিনি 1 মিনিটমান ভাজিব লাগিব। পিঁয়াজ জলকীয়াখিনি হৈ গ'ল, এতিয়া মই ইয়াত কচুখিনি দিম। এতিয়া মই ইয়াত নিমখ দিম। হালধি মই এতিয়া নিদিওঁ, আপোনালোকে দিবও পাৰে। মই হালধি পিছত দিম। এতিয়া মই ইয়াত 2 মিনিটৰ কাৰণে ঢাকনি দিম। 2 মিনিট হৈ গ'ল, এতিয়া মই ঢাকনিখন গুচাই দিম। এতিয়া মই ইয়াত হালধি দিম। এতিয়া মই ইয়াত নহৰুখিনি দিম। একেলগে মই জিৰা গুড়িখিনিও দিম। নীলকচুখিনি ভালদৰে সিজি গৈছে, প্ৰায় হ'লেই আৰু 2 মিনিটমান ভাজিব লাগিব। নীলকচু ভাজি হৈ গ'ল, এয়া চাওক। যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। নীলকচু ভাজি ৰান্ধি খাইহে কিন্তু কৰিব, নেখালে নকৰিব। আৰু ৰান্ধি খাই কেনেকুৱা লাগে কমেণ্টত জনাই দিব। আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানে, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।